হাই এভৰিৱান, আজি আকৌ আহিছোঁ মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি যিহেতু বিশ্বকৰ্মা পূজা, সেয়েহে সকলোলৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। এয়া এইফালে বাবাই গাড়ী ধুব আৰম্ভ কৰি দিছে। আৰু সি ধুনীয়াকৈ এয়া গাড়ীখন ধুইছে। ধুই আছে সি গাড়ীখন ধুনীয়াকৈ। আৰু এইফালে এয়া মই অকণমান গাড়ীখনক পূজা কৰিছোঁ, ধূপ চাকি জ্বলাই গাড়ীখনৰ ওচৰত পূজা কৰিছোঁ। আৰু এয়া এইফালে আমাৰ ঘৰৰে পূজা হয়, আমাৰ ঘৰতে পূজা পাতিছে। এয়া বিশ্বকৰ্মা পূজা। এইফালে আয়তীসকল আহিছে, তেওঁলোকে নাম ধৰিব। আৰু এইফালে পূজাৰী একদম পূৰা পূজা কৰিবৰ কাৰণে ৰেডি হৈছে। আৰু এয়া আয়তীসকলে নাম ধৰিছে। আমাৰ শান্তিপাৰাৰ নামতি দল এইটো ধুনীয়া নাম পৰিৱেশন কৰে তেওঁলোকে। এয়া নাম ধৰিছে। আৰু এয়া ইফালে পূজাৰীয়ে হোমৰ ফুট দি আছে। পূজা অলৰেডি শেষ হৈছে আৰু আমি সকলোৱে শান্তি লৈছোঁ। এয়া হোমৰ ফুট দি আছে তেওঁ। আৰু পূজা চূজা হৈ যোৱাৰ পিছত এতিয়া এইফালে খিচিৰি দিছে। খিচিৰি আৰু চব্জি দিছে খাবৰ কাৰণে। খিচিৰিটো খাবলৈ যে ইমান টেষ্টি হৈছিলে নহয়, খুব ধুনীয়া হৈছিলে। আৰু এইফালে এতিয়া আবেলি নাগাৰা নাম মাতিছে। নাগাৰা নামৰ দল হয় এয়া। খুব সুন্দৰ নাম পৰিৱেশন কৰিছে তেওঁলোকে। এয়া নাগাৰা নামটো হৈছে পুনিয়াৰ, আলোচকাৰ পুনিয়াৰ তেওঁলোক। ধুনীয়াকৈ নাম পৰিৱেশন কৰিছে।
সামৰণি মাৰিব আৰু তেওঁলোকে আৰু এনেদৰে খুব সুন্দৰ দিন এটা উপভোগ কৰিলোঁ বিশ্বকৰ্মা পূজা বুলি। বহুত ভাল লাগিল। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ভালে থাকক সকলো।